নমস্কাৰ সকলোকে শ্ৰেণীকোঠাৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ক্লাছ 10ৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ প্ৰথমটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ। গতিকে পলম নকৰি আহাচোন আজি আমাৰ এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো। প্ৰথম পাঠটোৰ নাম হৈছে ভূ আকৃতিক প্ৰক্ৰিয়া। প্ৰথমতে আমি আলোচনা কৰিম শুদ্ধ উত্তৰটো বাছি উলিওৱা। উলম বা জুলন উপত্যকা সৃষ্টি কৰা কাৰকটো হ'ল হিমবাহ, নদী, বতাহ, সাগৰৰ ঢৌ। গতিকে শুদ্ধ উত্তৰটো হ'ব হিমবাহ। ইনচেলবাৰ্গ সৃষ্টি কৰা কাৰকটো হ'ল প্ৰবাহমান জল, হিমবাহ, বতাহ, সামুদ্ৰিক ঢৌ। উত্তৰটো হ'ব বতাহ। বালিয়াৰী সৃষ্টি কৰা কাৰকটো হৈছে বতাহ। তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰা? ইউ আকৃতিৰ উপত্যকা, ড্ৰামলিন, ইনচেলবাৰ্গ, গ্ৰাব। উত্তৰটো হ'ব ইনচেলবাৰ্গ। তলত দিয়াবোৰৰ কোনটো অৱক্ষেপজনিত অৱয়ব? উলমা উপত্যকা, এস্কাৰ, ইনচেলবাৰ্গ, ইয়াৰডাং। উত্তৰটো হ'ব এস্কাৰ। মৰুভূমিত কোন মুখ্য কাৰকে ভূ আকৃতিক প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয়? বৰষুণ, উত্তাপ, বতাহ, নদী। উত্তৰটো হ'ব বতাহ। তাৰ পিছৰ প্ৰশ্নটো হৈছে বাহ্যিক প্ৰক্ৰিয়া কি? যি প্ৰক্ৰিয়াই পৃথিৱীৰ উপৰিভাগত বিভিন্ন ক্ৰিয়া সমাপন কৰি বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি কৰে তেনেবোৰ প্ৰক্ৰিয়াক বাহ্যিক প্ৰক্ৰিয়া বোলা হয়। উদাহৰণ হ'ব বতাহ, বৰষুণ, হিমবাহ আদি বাহ্যিক প্ৰক্ৰিয়াৰ উদাহৰণ। দ্বিতীয় প্ৰশ্নটো হৈছে যে হিমবাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো এটা অৱয়ৱৰ নাম লিখা। উত্তৰটো হ'ব গ্ৰাব। বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপণজনিত অৱয়ৱৰ নাম লিখা। উত্তৰটো হ'ব বালিয়াৰী। আফ্ৰিকাৰ মৰুভূমিৰ দুটা আদিম জনগোষ্ঠীৰ নাম লিখা। উত্তৰটো হ'ব পিগমি আৰু বেডুইন। ভূ আকৃতিক বিজ্ঞানৰ অৰ্থ লিখা। ভূগোল বিজ্ঞানৰ যি শাখাই পৃথিৱীৰ উপৰিভাগৰ স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ, আকাৰ আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে সেই শাখাকে ভূ আকৃতিক বিজ্ঞান বোলে। হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ৱৰ এটাৰ নাম লিখা। উত্তৰটো হ'ব ইউ আকৃতিৰ উপত্যকা। বতাহে সৃষ্টি কৰা অৱক্ষেপণজনিত অৱয়ৱ এটাৰ নাম লিখা। উত্তৰটো হ'ব বালিয়াৰী। হিমবাহে সৃষ্টি কৰা অৱক্ষেপণজনিত অৱয়ৱৰ এটাৰ নাম লিখা। উত্তৰটো হ'ব গ্ৰাব। কোনটো বালিয়াৰী অৰ্ধচন্দ্ৰাকৃতিৰ? উত্তৰটো হ'ব বাৰখান। পিছৰ প্ৰশ্নটোলৈ আহিছো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে হিমবাহ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু প্ৰত্যেকৰ বিষয়ে চমুকৈ লিখা। ভূপৃষ্ঠৰ কিছুমান বিশেষ অঞ্চলত জলবায়ু অতি শীতল হোৱাৰ বাবে পানীৰ পৰিৱৰ্তে তাত বৰফহে পোৱা যায়। এই বৰফবোৰৰ আকাৰ আৰু আকৃতি অতি বৃহৎ। এই বৃহৎ আকাৰৰ বৰফবোৰ অতি ধীৰ গতিৰে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। তাকে হিমবাহ বোলে। যেনেকে বৰষুণ হয়, যে বৰষুণ কিহৰ পৰা হয়? পানীৰ টোপালবোৰ যেতিয়া ভূপৃষ্ঠলৈ নিগৰি আহে, টোপাল টোপাল হিচাপে নিগৰি আহে, তাকে আমি কি বুলি কওঁ? বৰষুণ বুলি কওঁ, হয়নে নহয়? ঠিক তেনেকে হিমবাহ হৈছে যে যেতিয়া পাহাৰ পৰ্বতত থকা বৰফৰ টুকুৰাবোৰ লাহে লাহে তললৈ নামি আহে তাকে হিমবাহ বুলি কওঁ। বৰফবৃত অঞ্চলৰ পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি হিমবাহ প্ৰধানকৈ 3 প্ৰকাৰৰ হ'ব পাৰে। যেনে মহাদেশীয় হিমবাহ, পাৰ্বত্য হিমবাহ আৰু গিৰিপদ হিমবাহ। হিমবাহবোৰৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল। কেতিয়াবা আমাৰ এই হিমবাহৰ ওপৰতো চমু টোকা আহিব পাৰে। গতিকে ইয়াৰ বিষয়ে তোমালোকে এটা প্ৰশ্নত পঢ়িলে ইয়াৰ 2-3টা প্ৰশ্ন উত্তৰ একেলগে লিখিব পাৰিবা।
গতিকে প্ৰথমতে আমি আহো মহাদেশীয় হিমবাহ পৃথিৱীৰ মেৰু অঞ্চলবোৰত বছৰৰ সকলো সময়তে বৰফে আবৃত কৰি ৰাখে এই বৃহৎ বৰফবোৰৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি ধীৰ গতিৰে নামি আহে এইবোৰ হিমবাহকে মহাদেশীয় হিমবাহ বোলা হয় গ্ৰীণলেণ্ড এণ্টাৰ্কটিকা আদিত পোৱা হিমবাহবোৰ মহাদেশীয় হিমবাহৰ উদাহৰণ পাৰ্বত্য হিমবাহ পৃথিৱীৰ বৃহৎ সুউচ্চ পৰ্বতৰ সূচাংশত দেখিবলৈ পোৱা হিমবাহবোৰকে পাৰ্বত্য হিমবাহ বোলা হয় হিমালয় ৰকি পৰ্বতৰ উচ্চাকাংশত এই প্ৰকাৰৰ হিমবাহ পোৱা যায় তাৰপিছত আহিব গিৰিপথ হিমবাহ পাৰ্বত্য হিমবাহ বা উপত্যকা হিমবাহ তললৈ নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে আৰু এনেধৰণৰ হিমবাহক গিৰিপথ হিমবাহ বোলা হয় গতিকে আজিৰ এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছো তোমালোকে যদি আমাৰ প্ৰশ্ন উত্তৰসমূহ পঢ়ি ভাল পাইছা তেতিয়াহলে আমাক লাইক কমেন্ট আৰু আমাৰ চেনেল শ্ৰেণীকোঠাক সাবস্ক্ৰাইব কৰিবা গতিকে আজিলৈ আহো ধন্যবাদ